আপুনি দেখিছেনে একেবাৰে জীয়া মাছ জপিয়াই আছে। মাছখিনি বাছি লৈ তাত হালধি সানি লৈছোঁ। আজি বনাম শিঙি মাছৰ জালুকীয়া, আলু আৰু কেঁচা মটৰৰ সৈতে। তাৰ কাৰণে আলুখিনি কাটি ল'লোঁ, নহৰু কেইফুটামান খুন্দি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু গোটা জালুক কেইটামান খুন্দি লৈছোঁ। এতিয়া কেৰাহী এখনত তেল গৰম কৰি মাছখিনি ভাজি ল'ম। মাছখিনি ভাজি হোৱাৰ পিছত বাকী থাকি যোৱা তেলখিনিত খুন্দা নহৰু অকণমান দি দিছোঁ, পিঁয়াজ, হালধি দি ইয়াত কাটি থোৱা আলুখিনি দি দিম। আলুখিনি ভালকৈ ভাজি লৈ ইয়াত দি দিম নিমখখিনি দিয়াৰ পিছত এইখিনি অকণমান লৰাই ঢাকি থৈ দিম। এইখিনি সিজি যোৱাৰ পিছত ইয়াত দি দিছোঁ কেঁচা মটৰখিনি আৰু খুন্দা নহৰু অকণমান ভালকৈ লৰাই গৰম পানী দি দিছোঁ। এইখিনি উতল আহিবলৈ দিছোঁ। তাৰপিছত মাছখিনি দি ঢাকোন লগাই থৈ দিম অলপ দেৰি। এতিয়া বাৰীৰ পৰা মান ধনিয়া ছিঙি নিছোঁ। মান ধনিয়া গোন্ধটো যে মোৰ বিৰাটেই প্ৰিয়। এতিয়া খুন্দি থোৱা জালুকখিনিও দি দিলোঁ, কেঁচা জলকীয়া দুটা দি দিছোঁ আৰু মান ধনিয়াখিনি কাটি দিলোঁ। এয়া হৈ গ'ল আজি আমাৰ শিঙি মাছৰ জালুকীয়া।